নমস্কাৰ, মই পাৰ্শ্বজ্যোতি শৰ্মাই পুনৰবাৰ আপোনালোকক কিবা এছএম চেনেলটোলৈকে স্বাগতম জনাইছো। ইয়াৰ লগতে সমূহ অসমবাসী ৰাইজলৈকে ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছো। আজি আমি খেতিয়ক বন্ধুসকলৰ বাবে এটা বিশেষ প্ৰডাক্ট লৈ আহিছো, যিটো প্ৰডাক্ট খেতিয়ক বন্ধুসকলৰ বাবে বৰদান স্বৰূপ হ'ব। আমি আজি আলোচনা কৰিম কিভা এগ্ৰো 80+ বিষয়ে। কিভা এগ্ৰো 80+ এনেকুৱা এটা প্ৰডাক্ট, যিটো প্ৰডাক্টে খেতি মাটিডৰাৰ উৰ্বৰা শক্তি বৃদ্ধি পায়। কাৰণ আমি জানো যে আজিকালি কেমিকেল বহুত খেতি বাতিত ব্যৱহাৰ কৰা হয়, যাৰ ফলত মাটিৰ উৰ্বৰা শক্তিটো হ্ৰাস হয় আৰু কীট পতংগ বৃদ্ধি হৈ আছে, যাৰ ফলস্বৰূপে আমাৰ যিটো ফচল আছে সেই ফচল ভবা মতে আমি নাপাওঁ। আৰু কিভা এগ্ৰো 80+ৰ এনেকুৱা গুণাগুণ আছে, এইটো যদি আপোনালোকে পানীৰ লগত ব্যৱহাৰ কৰি পেলাই যদি স্প্ৰেও কৰিব পাৰে, বা এনেই মাৰি দিবও পাৰে, বা ছটিয়াই দিব পাৰে, যিকোনো প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰে। এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে পানীৰ লগত, তেতিয়াহ'লে পানীৰ যিটো বিয়পি যোৱা ফ্লাড হৈ যাব আৰু বহু দূৰলৈকে বিয়পি যাব পানীটো। আৰু লগতে যিকোনো মানে বস্তুত মানে মাটিখিনিত ধৰক এবজৰ্ব হ'ব, মানে বহুত তললৈকে আহিব বা শিপাই পাব পানীটো। তো কিভা এগ্ৰো 80+টো আপোনালোকে সাৰ বা পানীৰ লগত ব্যৱহাৰ কৰি পেলাই ব্যৱহাৰ কৰিব পাৰিব, যাৰ ফলস্বৰূপে ফচল যিটো আছে সেইটো বহুত বেছি ভাল হয়। লগতে মাটিৰ উৰ্বৰা শক্তিটোও বৃদ্ধি কৰে। আৰু আপোনালোকে বিভিন্ন ধৰণৰ কীটনাশক ধৰক ব্যৱহাৰ কৰে, আৰু সেইবোৰ পানীত কেতিয়াবা মিক্স নহয়। আৰু কিভা এগ্ৰো 80+ যদি আপোনালোকে ব্যৱহাৰ কৰে তাৰ লগত, তেতিয়াহ'লে সেইটো পানীৰ লগত বহুত ধুনীয়াকৈ মিহলি হ'ব, যাৰ ফলস্বৰূপে সেইটো একেবাৰে ভিতৰলৈকে যাব বা পাতত বিয়পি পৰিব, এডালত নহয় বহুত দূৰলৈকে বিয়পি যাব, যাৰ ফলস্বৰূপে কীটনাশকৰো বহুত ধুনীয়া কাম কৰিব বা সাৰৰো কাম কৰিব। এইটো কিভা এগ্ৰো 80+টো আপোনালোক খেতিডৰাত ব্যৱহাৰ কৰিব, আৰু ইয়াৰে ৰিজাল্টটো কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লগে লগে আপোনালোকক দেখাব খুজিছো কেনেকেনো কিভা এগ্ৰো 80+এ কাম কৰে। তাৰ বাবে মোৰ লগত আছে এটা পানীৰ গ্লাছ, য'ত পানী লৈ লৈছো অকণ, এটা সৰিয়হৰ তেল। কাৰণ আমি জানো যে বহুত কিছু বস্তু মানে ধৰক তেলৰ নিচিনা থাকে, যিটো আমাৰ পানীৰ সাৰ বা এইটো মিহলি নহয়, খেতিয়ক বন্ধুসকলে জানে। আৰু সেইটো দেখাবলৈকে আমি লৈ লৈছো উদাহৰণস্বৰূপে তেল অকণ। ইয়াতে চাওক, পানীত যেতিয়া দি দিওঁ তেল, তেতিয়া ই মিহলি নহয় পানীৰ লগত। আপোনালোক সকলোৱে দেখি আছে নিশ্চয়, পানীৰ লগত মিহলি নহয়, তেলটো ওপৰত থাকি যায়। কিন্তু ইয়াৰ লগত যদি আমি কিভা এগ্ৰো 80+ যদি আমি অকণ মিহলি কৰি দিওঁ, তেতিয়া কি হ'ব আপোনালোকে চাওক। কিভা এগ্ৰো 80+টো আমি 1 চামুচ দি দিছো ইয়াতে। এতিয়া চাওক ৰিজাল্ট দেখিছেনে, সম্পূৰ্ণৰূপে মিহলি হৈ গৈছে তেলটো পানীখিনিৰ লগত। মানে এই যিটো প্ৰডাক্ট আছে, এই প্ৰডাক্টটো এবজৰ্ব কৰিব লগতে খেতিডৰাৰ ফচল ভাল কৰাৰ লগতে মাটিৰ ভিতৰলৈকে লৈ যোৱাত সহায় কৰিব, বিয়পি যোৱাত সহায় কৰিব, আৰু লগতে যিকোনো বস্তুৱে সাৰ বা যিকোনোৱে হওক পানীৰ লগত মিহলি কৰোৱাত আপোনালোকক সহায় কৰিব, আৰু সমান পৰিমাণে সকলোৱে পাব। তো এইটো আপোনালোকে ব্যৱহাৰ কৰক, কৰি পেলাই কেনেকুৱা ভাল ৰিজাল্ট পায় আচৰিত হৈ যাব নিজে। আৰু ব্যৱহাৰ কৰক, কৰি পেলাই মোক জনাব। এইটো ফুল বা গছ বা নিজৰ যদি সৰু বাগিচা থাকে তেতিয়াও ব্যৱহাৰ কৰিব পাৰিব, বা সৰু যদি ডাবৰ বা সেইটোত যদি কৰে, তো টাবত যদি কৰে তেতিয়াও আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব, বা ভালকৈ যদি খেতি বাতিত কৰে তেতিয়াও ব্যৱহাৰ কৰিব পাৰিব। আৰু বহুতে জানে যে কেতিয়াবা খেতিত পানী আমি মেচিনেৰে মাৰিবলগীয়া হয়, বা বহুত 2 বাৰ 3 বাৰ মাৰিব লগা হয়। যদি কিভা এগ্ৰো 80+ ব্যৱহাৰ কৰি পেলাই আপোনালোকে ইউজ কৰে, তেতিয়াহ'লে এবাৰ পানী মাৰিলেই হ'ব, যাৰ ফলস্বৰূপে বিদ্যুৎটো আপোনালোকৰ ৰাহি হ'ব। আৰু ইয়াৰ লগতে কিভা এগ্ৰো 80+ ব্যৱহাৰ কৰক, খেতিৰ ৰিজাল্টটো মোক দিব, কমেণ্ট কৰি জনাব কেনেকুৱা হয়। আৰু ইয়াৰ লগতে এইখিনি কৈ মই মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিছো। ধন্যবাদ।